বিচাৰক মণ্ডলী আৰু উপস্থিত শ্ৰদ্ধাৰ ৰাইজ সকলোকে মোৰ ফালৰ পৰা পোনপ্ৰথমে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি মই আবৃত্তি কৰিব লোৱা কবিতাটিৰ শিৰোনাম মৰমৰ আই। কবি আনন্দ চন্দ্ৰ আগৰৱালা। কোনে মোক তুলি তালি কৰিলে ডাঙৰ, মৌসনা মিঠা মাতে পাহৰি ভাগৰ, কৰিছিল স্নেহ মোক দুগালত চুমা খাই, তেৱেঁই মোৰ পূজনীয়া মৰমৰ আই। চেনেহৰ চকু পানী ধাৰাৰে বোৱাই, কোনে মোক ৰাখিছিল বুকুত শুৱাই, টোপনিত লালকাল মুখখনি চাই, তেৱেঁই মোৰ পূজনীয়া মৰমৰ আই। কান্দিছিলোঁ যেৱে নৰিয়া দুখ পাই, একে থিৰে কোনে মোৰ মুখলৈ চাই, মৰো বুলি কান্দিছিল কাহি হুমুনিয়া, তেৱেঁই মোৰ পূজনীয়া মৰমৰ আই। হৈছিলোঁ থিয় যেনে অ'ত ত'ত ধৰি, পৰিলেনো কোনে গৈ ততালিকে লৰি, নিচুকাইছিল মোক নাম গুণ গাই, তেৱেঁই মোৰ পূজনীয়া মৰমৰ আই। মোৰ প্ৰতি এনে যাৰ মৰম অসীম, কেনেকৈনো সিজনাক মই পাহৰিম, চেনেহ ভকতি মোৰ বাহক সদায়, তজু চৰণত হেৰা মোৰ